এই পাই গেলো হনুমান মন্দির, এই পাই গেলো বিবাহ ভবন, এইখানে হল বিবাহ ভবন। এই পাই গেলো গোপাল মন্দির। পুরা সাইকেল মারি মারি যাই আছো আর ভাঙা চিঙা সাইকেল খান লৈ তার ভাল বাৰু। তো হে গাইছ, ওয়েলকাম টু মাই আকাশ ব্লগ। আজি এটা নিউ ব্লগলৈ আহি গ'লো বহুত দিনৰ মূৰত। তাৰমানে কণ্টেণ্টে নাই আৰু ক'ত ভিডিঅ' বনাব, 7-8 দিনৰ মূৰত আহি গ'লো। আৰু গাইছ চাইকেল মাৰি মাৰি যাই আছোঁ তাৰমানে আজি ভাঙা চিঙা চাইকেল লৈ গাইছ। আৰু পৰহিতো হ'ল শিৱৰাত্ৰিয়ে, পৰহি আৰু ভিডিঅ' বনাওঁ। আপোনালোকে ছাবস্ক্ৰাইব যদি কৰা নাই চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি থওক। আৰু আগত যাই আছে আমাৰ ৰাজ, আৰু গাইছ ইয়াত আছে আমাৰ দোষ। কি ক'বা গাইছ, তাৰমানে চাইকেল মাৰি মাৰি যাই আছোঁ ভাঙা চিঙা চাইকেলখন লৈ, ইয়াৰ ভাল বাৰু। আৰু গাইছ এতিয়া জয়পা হয় যাই আছোঁ তাৰমানে ক'ক যাওঁ, আপোনালোকে চাই দেখিলে গম পাব ভিডিঅ'টো। তাৰমানে ক'ক যাওঁ, পূৰা স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকক। ই পূৰা আগে আগে যাই আছে। এই পাই গ'লোঁ গোপাল মন্দিৰ। পূৰা চাইকেল মাৰি মাৰি যাই আছোঁ আৰু ভাঙা চিঙা চাইকেলখন লৈ তাৰ ভাল বাৰু। ঐ আগে আগে যাদু মোকো যাবা দি অলপ। আৰু গাইছ এই পাই গ'লোঁ নদীৰ চক চাইকেল মাৰি মাৰি। এই ৰাজ আৰু ৰাজ, আমি এতিয়া ক'ক যাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক, চব গম পাই আছে। আৰু ছাবস্ক্ৰাইব কৰি দিয়ক। তাৰমানে এখিনি সময় আপোনালোকে ছাবস্ক্ৰাইব কৰক, আৰু বহুত ছাবস্ক্ৰাইবাৰ কমি আছে। আৰু আগত দেখি গেলি খলিৰত পাব ন, খলিৰত পাব। আৰু যাই আছোঁ আৰু আজি তাৰমানে চাইকেল চলাওঁ বুলি আহিছোঁ আৰু লাগি আজি চাইকেলে চলাম। তই পূৰা চচমা তচমা পিন্ধি চাগা লাগে, গাড়ী চলাই চলাই একদম বল লাগি যায় না। চাইকেলো অলপ চলাব লাগে তেতিয়া ভৰি চৰি আৰু ভাল হয় আৰু না কি ক। তই যাই আছোঁ আৰু পূৰা। আৰু কোনোবাই এতিয়া লাৰ্জ পঢ়ো বুলি ভাবিছে তেতিয়াহ'লে এইখন কলেজত আপোনালোকে জইন কৰিব পাৰে না কি ক ৰাজ। এখনত এডমিশ্যনটো ল'ব পাৰে। অঁ, আৰু এতিয়া যাই আছোঁ আগত দেখি গেলি শনিৰত পাম। আৰু চাই থাকক আৰু ভিডিঅ'টো। আৰু গা চাই এই খলিৰত পাই গ'লোঁ ৰাজ, খলিৰত পাই গ'লোঁ। এই খলিৰত গাইছ চাই এই পাই গ'লোঁ বিবাহ ভৱন, এইখনে হ'ল বিবাহ ভৱন। আৰু কি কবি তই, আপোনালোকে যদি জন্মদিন বিবাহ ঘৰ পাৰ্টি দিবা খুজিছে ইয়াতে দিব পাৰে। এইখনত দিব পাৰে আহি গ'লে চাই লওক বিবাহ ভৱন ক'ত আছে লোকেশ্যনটো কৈ দি। নলবাৰী শনিৰত চকত। এই হ'ল খৰিদৰ চক আৰু ইয়াত আছে এইগুলো বিডি ৰিজৰ্ট, সেইখনে হ'ল চাব পাৰে। আৰু ৰাজ কি কবি তই, আপোনালোকে আহিব পাৰে ইয়াত। আমি তাৰমানে কিমান কিলোমিটাৰ আহিলোঁ তাৰমানে আমি 5 কিলোমিটাৰ আহিলোঁ। 5 কিলোমিটাৰ। আমাৰ ঘৰৰ পৰা কেই কিলোমিটাৰ হ'ব? ঘৰৰ পৰাই 10 মান হ'ব। 10 মান হ'ব। 10 কিলোমিটাৰ চাইকেল চলালোঁ গাইছ। এইখন চাইকেল চাব পাৰে আপোনালোকে। তাৰমানে আকৌ নাহে হাৰা পুৰা। আৰু তোৰ খানটো ভালেই। এখন চাইকেলো কেইবছৰ হৈছে? 2 বছৰ। আৰু গাইছ চাওকচোন এইখন 2 বছৰৰ চাইকেল হাল পাইলে হালাই পূৰা নতুন হৈ আছে, চাফ চিকুণত ৰখা নাই কেনে ভাল হৈছে। আৰু গাইছ এতিয়া যাই থাকোঁ বঢ়িয়াকৈ। আৰু গাইছ এই পাই গ'লোঁ খাজাৰা আশ্ৰম। তাৰমানে এইখন হ'ল খাজাৰা আশ্ৰম। আৰু আমি যোৱা কথা আছিলে মানে শিৱকালী ধাবক, তাৰমানে এইটো ৰাস্তাই দিয়ে যায়, কিন্তু জল হ'ব আৰু গাইছ। আৰু জল হৈ লাগি আজি জন হ'ব। এলা আহিলোঁ ইমান কষ্ট কৰি, বেলেগ দিনাই ভাল গাইছ। তাৰমানে একে আহে কথা আছিল শিৱকালী ধাবক, কিন্তু দেৰি হৈ গ'ল না, সেইকাৰণে এতিয়া নাযাওঁ আৰু। মানুহ চানুহ লাইলি কি এতিয়া লাইলে কি মানুহ নাই এতিয়া দিনতেই ভাল। সেইটো আৰু এইখনকো আহিছিলোঁ একদিন, তাৰমানে ভিডিঅ' বনাইছোঁ বাৰু। আৰু গাইছ এতিয়া আৰু যাই আছোঁ তাৰমানে আমি যোৱা কথা আছিল শিৱকালী ধাবক না কি। আৰু তাৰমানে ইয়াৰ লাজ হ'ল ৰাতি হ'ল না কি, সেইকাৰণে আৰু ৰাতি যাব ভালো নালাগে বোলে ইয়াত, সেইকাৰণে নগ'লোঁ আৰু। আৰু আজি ভিডিঅ'টো ইমানে আছিল, চাই দি ভাল পাইছে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু নেক্সট ক'ক যাব লাগে আপোনালোকে কমেণ্ট কৰক, সেইমতে যাম না কি। আৰু গাইছ এটা কথা আপোনালোকক কৈ লওঁ, তাৰমানে আমি তাৰমানে যাই আছোঁ চাইকেল লৈ বাকী বাহাৰ সভাক যাই আছোঁ। তো ছাবস্ক্ৰাইব কৰক। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।